হ'ল এনেকৈ যে মন মাৰি আছ? হৈছে দে যি হ'ব লগা আছে। আৰে কচোন কি হৈছে? আৰে ব্ৰেকআপ হ'ল বে মোৰ। ব্ৰেকআপ? কৈছিলোঁ নে মই এইবিলাক ইমান চিৰিয়াছলি নল'বি। এতিয়া গ'ল নে বাদি? বহুত ভাল পাইছিলোঁ বে তাই এনেকুৱা কৰিব নালাগিছিল। মই মৰিয়ে যাওঁ নেকি? আৰে মৰিব নালাগে, তই বহুত কামত আহিবি মোৰ। কি কি কামত অহা কথা ক'লি তই? নহয় মানে তই যেতিয়া ডাঙৰ মানুহ হবি মোৰ আৰু টেনশ্যনেই নাই। মই কেপি চিকৰ খাই থাকিব পাৰিলেই হ'ল আৰু। তুমিও যে কি কথা ক। দে বাদ দে এইবোৰ। ব্ৰেকআপটো জীৱনত হৈয়ে থাকিব আৰু এইবোৰ ভাবি এনেই মন বেয়া কৰি লাভ নাই। দে ব'ল এতিয়া চিগাৰেট এডালে খাই আহোঁ। তোৰ পইচাৰে খাবি দেই, মই সদায় সদায় খুৱাই থাকিব নোৱাৰোঁ। দে ব'ল। দে আৰু যোৱাটোতো গ'লে, তাইৰ কথা ভাবি আৰু মন বেয়া কৰি লাভ নাই। তাই যদি মোক এৰি থাকিব পাৰিছে, মই কিয় নোৱাৰিম? হেল্ল'। অঁ কি হ'ল থমকি ৰ'লে যে আপুনি? নাই একো নাই। কিবা দৰকাৰ আছিলে নেকি? আচলতে মই ইয়াত নতুন আৰু মই এজনী আৰ্কিঅলজিষ্ট। আৰ্কিঅলজিষ্ট? এইটো আকৌ কি বস্তু? আচলতে ক'বলৈ গ'লে মাটিৰ তলত আবদ্ধ হৈ থকা পুৰণি ঐতিহাসিক বস্তুবোৰ সন্ধান কৰাই হৈছে আমাৰ কাম। অ' আচ্ছা। কিন্তু এটা প্ৰব্লেম হৈছে, সেইকাৰণেহে আপোনাক মাতিলোঁ। কি প্ৰব্লেম কোৱাচোন? কিজানি মই কিবা হেল্প কৰিব পাৰোঁ। মোৰ লগত মানে আৰু এজনী ছোৱালী আছিলে। নাজানো এজনী হঠাতে কি হ'ল চেঞ্জলেছ হৈ বাগৰি থাকিলে। হয় নেকি? আপুনি প্লিজ কিবা এটা কৰক না। ৰ'বা ধৈৰ্য ধৰা। ক'ত আছে তোমাৰ লগৰবোৰ? সেই যে জংঘলখন দেখিছে তাতেই আছে, আৰু তাতে আমি আমাৰ প্ৰজেক্টটো কৰি আছোঁ। এক ছেকেণ্ড ৰ'বাচোন। অঁ দেৱজিৎ। ঐ বিকাশ, ক'ত আছ তই? অলপ বাহিৰত আছোঁ। এই প্ৰব্লেম এটা হ'ল নহয়। প্ৰব্লেম? কি প্ৰব্লেম? মানে কথাটো এনেকুৱা, এটা পাৰ যদি আছোন। মোৰ মানে অকলে জংঘলত যাব কিবা এটা ভাল লগা নাই। আৰে ক'ত অকলে? ছোৱালীজনীচোন আছেই। আৰু এনেও এনেকুৱা চান্স ইমান সহজত নাপা। আৰু এনেও তোৰ ব্ৰেকআপ হৈছে, গতিকে তাৰে এজনী পতাই ল। ঠিকে কৈছে ঐ তাই। ব'লা মই কিবা এটা কৰিম ব'লা। বাইদেউ তোমাৰ নামটো কি? প্ৰীতি। আৰু আপোনাৰ? মোৰ নামটো দেৱজিৎ। অঁ। তোমাৰ ঘৰটো ক'ত? মোৰ ঘৰটো ওদালগুৰিত। আচ্ছা। অঁ এক ছেকেণ্ড ৰ'বচোন, মই আহি আছোঁ। অঁ। এইজনী আকৌ ক'ত গ'ল? ইয়াৰ পৰা যোৱাই ভাল হ'ব নেকি? প্ৰীতি ক'ত গ'ল এইজনী? প্ৰীতি ক'ত বা গ'ল এইজনী? মই ইয়াৰ পৰা যোৱাই ভাল হ'ব। এয়া মই ক'ত আছোঁ? এয়া মই কেনেকৈ আহিলোঁ ইয়াতে? কোনোবা আছেনে? বচক মোক। মোক বান্ধি থৈছে বা কোনে?
কোন তই তই মোক ইনজেকশ্যন দিব ওলাইছ যে বিকাশ তই কি হ'ল ভয় খালি নেকি কি কৰিছ তই এইবোৰ একো নাই আৰু অলপ টাইম পিছত তই চেঞ্চলেছ হৈ যাবি আৰু তোৰ দুয়োটা কিডনী আমাৰ হৈ যাব কি তই জান মানুহ এটাৰ মাৰ্কেটত কিডনীৰ দাম কিমান 5ৰ পৰা 15 লাখ টকা কিন্তু কিন্তু তই এইবোৰ কৰি কিয় আছ দৰিদ্ৰতাই মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰায় চলিবলৈ পকেটত 10 টকা এটাও নাথাকে কিন্তু আজিৰে পৰা আৰু মই এনেকৈ থাকিব নালাগে আৰু এইবোৰ চব ষড়যন্ত্ৰ আমাৰেই আছিল তাই কোনো আৰ্কিঅলজিষ্ট নাছিল মোৰেই এছিষ্টেণ্ট কি হেল্ল' বছ আপুনি কোৱা মতে 2টা কিডনী ৰেডি হৈ গ'ল এতিয়া মাত্ৰ পে'মেণ্টটো পালেই হ'ল আৰু